ফ্ৰেণ্ডছ আপা পিতৰি চলি মানে চাওক মানে বেলেগ এখন স্কুলত যাই আছো মানে আমাৰ স্কুলখন মানে কিমান দূৰ আপোনালোকক আপোনালোকে কি সুখ ধুনীয়া আহা আপোনালোকৰ খবৰ ভালে আৰু ভাবিব পাৰে ইমান মানে সন্ধ্যা ক'ত যাই আছো মানে ক'তো যোৱা নহয় এই মানে সৰস্বতী পূজাৰে ইণ্টাৰটো দিলোঁ ফ্ৰেণ্ডছ মানে সন্ধ্যা মানে ৰাতিপুৱা মানে দিব পাহৰিছোঁ সেইকাৰণে মানে মই এতিয়া দিলোঁ আৰু ফ্ৰেণ্ডছ আজি হ'ল সৰস্বতী পূজা পূৰা একদম ধামাকা হ'ব আৰু ফ্ৰেণ্ডছ ইটো ভিডিঅ' পূৰা একদম ধামাকা মানে ইটো সেই বেলেগ ভিডিঅ' নিচিনা এইটো ভিডিঅ' নাপাব ফ্ৰেণ্ডছ পূৰা একদম ধামাকা হৈছে আজি মানে আমাৰ স্কুলত মানে পূৰা একদম ধামাকা ফাংচন পাতিছে আপোনালোকক দেখুৱাম আৰু ফ্ৰেণ্ডছ মানে এখন বেলেগ স্কুলতো যাব চেষ্টা কৰিম আৰু এতিয়া ভিডিঅ'টো চাই থাকক নমস্কাৰ মই উন্নতি ভিডিঅ' আপোনালোকক স্বাগতম জুইপানী ব্লগছ আৰু এতিয়া ভিডিঅ'টো চাই থাকক ফ্ৰেণ্ডছ মানে এতিয়া মানে আহি পালোঁ অকণমান মানে স্কুলৰ মানে পাতিলে দিছোঁ এইখন মানে স্কুলৰ ফিল্ড আৰু ক'ব গ'লে আৰু এইখন স্কুলখন চাওক এইখন আৰু ফ্ৰেণ্ডছ মানে যিটো আজি মানে 26 জানুৱাৰী আৰু লগতে আজি সৰস্বতী আজি মানে দিনটো বহুত ভাল যিহেতু মানে বহুতকেইখন স্কুলত যাব আছে এইখন স্কুলতে আমাৰ স্কুলখনতে নাথাকোঁ আৰু ফ্ৰেণ্ডছ মানে মানপুৰতো যাম আৰু আপোনালোকে চাই থাকক আৰু এতিয়া মানে আমাৰ স্কুলত পূৰা চব্জি ৰান্ধি আছে পূৰা ধুনীয়াকৈ অকণমান পিছত খাব লাগিব পূৰা একদম দবাই কাৰিলোঁ আৰু ফ্ৰেণ্ডছ মানে এতিয়াতো ক'ত ফাংচন আৰম্ভ হ'ব আৰু অকণমান পিছতে আৰু মানে ক'ৰবাত যাম আৰু ফ্ৰেণ্ডছ মানে এইখন স্কুলত আৰু এতিয়া দেখা নাপাম আৰু মানুহবিলাকে মোক আৰু এতিয়া বলক ফ্ৰেণ্ডছ ক'ত যাওঁ ক'ব নোৱাৰোঁ যিটো মানে আমাৰ স্কুলত মানে বিল্ডিং আছে সেইকাৰণে মানে বিল্ডিঙত উঠিছোঁ আৰু বিল্ডিঙৰ ওপৰৰ পৰা আপোনালোকক তাৰমানে ক্লিপ মানে দেখুৱাম আৰু আপোনালোকক মানে আমাৰ স্কুলখনত মানে কিমান দূৰ আপোনালোকক এতিয়া মানে গৈ আছোঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে ফ্ৰেণ্ডছ এতিয়া মানে আঞ্চলিক কলেজত আৰু ফ্ৰেণ্ডছ মানে চাওক আমাৰ মানে গাঁৱৰে এই দুটা মানে বাই হয় কেনে লাগছে আজি কওক কেনে লাগছে ভালে লাগিছে আৰু চাওক একদম আঞ্চলিক কলেজ আপা পিতৰি চলি চব দেখা পাবি ফ্ৰেণ্ডছ আপা পিতৰি চলি চাওক মানে কি চলি আছে মানে ক'ব মানে এতিয়া ভাত খাব হৈছে মানে মই অকণমান মানে কিবা কিনি দিলোঁ আৰু ফ্ৰেণ্ডছ আৰু এতিয়া মানে ষ্টেজ মানে ফাংচন অকণমান বন্ধ কৰি দিছে আৰু এতিয়া আমাৰ দাদা আছে কি খবৰ দাদা কেনে লাগছে আমাৰ স্কুলত আহি স্কুলত মানে কি ক'ম এইখন হ'ল ময়ো পঢ়িছিলোঁ ইয়াতে ক্লাছ 6ৰ পৰা হাই ছেকেণ্ডাৰীলৈকে পঢ়িছোঁ তো ভালে লাগিছে আহি ইমান স্মৃতিবোৰ আজি হেৰাই যোৱা স্মৃতিবোৰ আজি পুনৰ পালোঁ বহুত ভাল লাগিছে এতিয়া মানে পূৰা একদম ফাংচন আৰম্ভ হৈ আছে পূৰা একদম মানে সৰু মানে ডাঙৰ মানে বাইদেউ মানে মানে লগৰ সমনীয়াবিলাকে নাচি আছে চাওক আমাৰ স্কুলৰে পূৰা একদম ইয়াতে আৰু মানুহ চাওক ফ্ৰেণ্ডছ ফাংচন আৰু মানুহ এতিয়া মানে শেষ হ'ব লাগিছে আৰু ফ্ৰেণ্ডছ আমিও ঘৰত যাব লাগে পূৰা একদম ফ্ৰেণ্ডছ পূৰা নাচি বাগি মানে নাচোঁতো আপোনালোকক দেখুওৱা নাই কাৰণ মানে মোক অকণমান লাজ লাগে না ফ্ৰেণ্ডছ আৰু সেইকাৰণে মানে ঘৰত গৈ আছোঁ আৰু এতিয়া চাই থাকক ভিডিঅ'টো মানে সমাপ্ত কৰিবলৈ লৈছোঁ ভিডিঅ'টো মানে আজি মানে ভিডিঅ'টো এনেকুৱাই হ'ল মানে সৰস্বতী পূজা এইবাৰ মানে ধামাকা হৈছে আৰু যাতে এইটো ভিডিঅ' পূৰা লাইক কৰি দিয়ে আৰু শ্বেয়াৰ কৰে আৰু ফ্ৰেণ্ডছ এতিয়া গৈ আছোঁ আমি দুজনে ভাই ইয়াৰ ঘৰত চান্দা মাৰি ইয়াৰ মানে মোৰ ঘৰৰ পৰা বহুত দূৰ আৰু এতিয়া যাব আৰু অকলে আৰু এতিয়া বলক ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো এনেকৈ সমাপ্ত কৰোঁ।